নমস্কাৰ, যোৰহাটৰ জীয়ৰী মই সাগৰিকা দুৱৰা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মানৱ জীৱনৰ আটাইতকৈ মনোৰম আৱিষ্কাৰেই হ'ল শিক্ষা। এই শিক্ষা লাভৰ বাবে গঢ়ি উঠা এটি সংগঠন বা অনুষ্ঠানেই হ'ল বিদ্যালয় বা শিক্ষানুষ্ঠান। সমাজৰ প্ৰয়োজনীয় জ্ঞান, কৌশল, বিজ্ঞান, সাহিত্য আৰু অন্যান্য নতুন অৱদান জনাৰ বাবে কালক্ৰমত শিক্ষানুষ্ঠানসমূহৰ জন্ম হৈছিল। আৰু আজি মই তেনে এক শিক্ষানুষ্ঠানতে উপস্থিত আছোঁ। সাংস্কৃতিক নগৰী যোৰহাট নগৰৰ কেন্দ্ৰবিন্দু বৰুৱা চাৰিআলিত অৱস্থিত 4 নং ৱাৰ্ড প্ৰাইমেৰী স্কুল। এই বিদ্যালয়খনি 1941 চনতে অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ 6 বছৰৰ আগতেই প্ৰতিষ্ঠা লাভ কৰিছিল। আৰু এইবাৰ 2024 বৰ্ষত এই বিদ্যালয়খনিয়ে 83টা বছৰত ভৰি দিছে। 83টা বছৰ গৰকা এই বিদ্যালয়খনি 2 অক্টোবৰত জন্ম লাভ কৰিছিল। এই বিদ্যালয়খনি যোৰহাট জিলাৰ চৰকাৰী অসমীয়া মাধ্যমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান। 83 বছৰ পুৰণি 4 নং ৱাৰ্ড প্ৰাইমেৰী স্কুলৰ পৰাই বহুতো গুণী জ্ঞানী ব্যক্তিয়ে শিক্ষা লাভ কৰি ওলাই গৈছে। মই এই বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা নহয় যদিও, এই বিদ্যালয়ৰ মই ছাত্ৰী নহয় যদিও আজি মই উপস্থিত আছোঁ, কিয়নো 2024 2 অক্টোবৰত 4 নং ৱাৰ্ড প্ৰাইমেৰী স্কুলে গৌৰৱোজ্জ্বল 83টা বছৰত অতিক্ৰম কৰিলে। সেয়ে তেওঁলোকে অহা 25 আৰু 26 অক্টোবৰ অৰ্থাৎ শুক্ৰবাৰ আৰু শনিবাৰে 83তম প্ৰতিষ্ঠা দিৱসৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ উদযাপন কৰিবলৈ আগবাঢ়িছে। মোৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোক জনাবলৈ পাই সুখী হৈছোঁ যে বহুত পুৰণি ছাত্ৰ ছাত্ৰী অৰ্থাৎ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে গোট হৈ এই অনুষ্ঠানটো সফল কৰিবলৈ আগবাঢ়িছে। বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে 2024 21 এপ্ৰিলত এক সন্থাৰ জন্ম দিয়ে আৰু ইয়াৰ নাম ৰাখে তেওঁলোকে 4 নং ৱাৰ্ড প্ৰাইমেৰী স্কুল এলুমিনি এছ'চিয়েশ্যন অৰ্থাৎ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্থা নামেৰে তেওঁলোকে গঠন কৰি প্ৰতিষ্ঠা দিৱস আৰু ছাত্ৰ ছাত্ৰীৰ সমাৰোহ অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আহিছে। লাইনত লাহে লাহে পৰিবা দেই। বিশেষকৈ 1997 বৰ্ষৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানভাগি সফল কৰিবলৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্থাটো গঠন কৰিছে। মোৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোক সকলোকে বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া এই দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠানটোত উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ। আৰু ভিডিঅ'টো প্লিজ যিমান পাৰে শ্বেয়াৰ কৰি দিব, কাৰণ বহুতো প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে এই বিষয়ে হয়তো অৱগত নহ'বও পাৰে। কোন ক্লাছৰ? গোটেইকেইটা পঢ়নে? তুমি কোন ক্লাছৰ? ক্লাছ 2। স্কুললৈ আহি কেনেকুৱা লাগে? ভাল লাগে। স্কুলত যে কিবা এটা পাতিছে গম পাইছা নে তোমালোকে? কিবা কিবি প্ৰেক্টিছ কৰাইছে নেকি তোমালোকক? কৰাইছে? এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ মোক সম্পাদকৰ দায়িত্বটো দিলে, কিন্তু ইমান দূৰ সফল হ'ব পাৰিছে। এই বিদ্যালয়ে প্ৰাথমিক শিক্ষা লৈ আমি বৰ্তমান শিক্ষকৰ লগত জড়িত হৈ আছোঁ। আগৰ মিটিংখন আহিছোঁ বিদ্যালয়ত, কিন্তু সময় দিব নোৱাৰাৰ কাৰণে এলুমিনিৰ কাৰণে এটা ডাঙৰ বৰ্তমানৰ প্ৰধান শিক্ষয়িত্ৰী মানৱী হাজৰিকা বাইদেউৰ তত্বাৱধানতে অনুষ্ঠিত হ'বলগীয়া এই দুদিনীয়া কাৰ্যসূচীৰ বাবে বাইদেউনো কি ক'লে শুনকচোন। আমাৰ 83তম প্ৰতিষ্ঠা দিৱসৰ লগতে প্ৰাক্তন ছাত্ৰসকলৰ সমাৰোহ অনুষ্ঠিত হ'ব 25 আৰু 26 অক্টোবৰত। সেই দুদিনীয়া কাৰ্যসূচীত আমি সকলোৱে সহায় সহযোগিতা কামনা কৰিছোঁ। অনুষ্ঠানটো খুব সুন্দৰভাৱে সফল হোৱাৰ কাৰণে আমি আশাবাদী। আপোনালোক সকলোৱে আহিব। আমি সেই অনুষ্ঠানটো যাতে সকলোৱে একেলগে উপভোগ কৰিব পাৰোঁ তাৰ কাৰণে আশা ৰাখিলোঁ।
আশা কৰোঁ আপোনালোকে মানৱী বাইদেউৰ এই অনুৰোধ ৰক্ষা কৰিব। তামাশু মা জ্যোতি গমায়া সত্যমেৱ জয়তে বিদ্যালয়ৰ শ্লোকটোৰে মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।